Hi friends, welcome back to my channel Real and Realism. আজি ফাইনালি সেই দিনটো আহি পালেহি ভণ্টিহঁত আহি আছে আজি গতিকে বিৰাট হেপী গা পা ধুলো ইহঁতি গুৱাহাটীৰ পৰা আহিব অলপমান হোমমেড টোনাৰ ফাৰ্ষ্ট হেৰি কৰি লৈছোঁ মই এই গোলাপ জলৰ লগত অলপমান ৰাইচ ৱাটাৰ মিক্স কৰি এইটো মই ৰাখি দিওঁ বহুত দিন যায় আৰু এজ এ টোনাৰ ইউজ কৰোঁ মইশ্চাৰাইজাৰ একে হ'ল পায় চেৰাভি পটকৈ শেষ হৈ যায় সেইটোৱে দিগদাৰ আৰু দামো বহুত লয় শেষো জল্দি হয় মোৰ মানে স্কুলো যাব লাগিব ন ইহঁতক আনিবলৈ এইটো যে দেখাইছিলোঁ আগতে মই ডট এণ্ড কিৰ এইটো এটা টিণ্টেড ছানস্ক্ৰীণ হয় ইউজ কৰিবলৈ ভাল বহুত বগা হৈ নাযায় মানে আৰু হেৰিবিলাক লগালে বহুত বগা বগা লাগে ন মই কি কয় ফাউণ্ডেশ্যনটো লগালে এইটো মানে ইমান বগা হৈ নাযায় ধুনীয়াকৈ স্কিনৰ লগত এবজৰ্ব হৈ যায় ভাল হয় মুখ আৰু ডিঙিত ভালকৈ সানি ল'ব লাগিব আৰু ব্লেণ্ডিং কৰিবৰ কাৰণে হাতখনেই ঠিক হৈ যায় ব্ৰাছৰ প্ৰয়োজনো নাই লাইট ৱেইট হয় একদম লাইট ৱেইট এন্দুৰ ধুই থৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই একচুৱেলি মই এনেই সৰু সৰু যেতিয়া ক্লিপবোৰ দি থাকোঁ তেতিয়া তাই ভণ্টিয়ে মানে কয় গ'লে খোৱাবি গতিকে আজি ভাবিছোঁ অলপমান বিৰিয়ানী বনাম আৰু বিৰিয়ানীৰ লগতে আজি ৰাইতা নবনাওঁ ৰাইতাৰ সলনি দহি বৰা বনাম এতিয়া গৰমত দহি বৰা খাই ভাল লাগে চ' ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু তেতিয়াহ'লে বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ বাহিৰত আমাৰ ৰ'দ আজি আহি গ'লোঁ কিটচেন আৰু বিৰিয়ানী বনাওঁ বলক মিঠাতেল ইউজ কৰিছোঁ ফাৰ্ষ্টতে অলপমান পিঁয়াজ কেৰেমেলাইজ কৰি লওঁ চিকেনৰ কাৰণে মই এটা ডাঙৰ ইলাচি দিছোঁ বাকী 3টা সৰু ইলাচি লং আৰু এয়া দালচেনিখিনি তেলত অলপ সময় ৰখাৰ পাছত এয়া মই 4টামান পিঁয়াজ দি দিছোঁ আৰু পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ অলৰেডি অলপ মই কেৰামেলাইজ কৰিয়ে থৈছোঁ তাৰপাছত পিঁয়াজখিনি ভাজি থকাৰ মাজতে মই এয়া এটা চচত অলপমান পানী গৰম কৰি লৈছোঁ মই 1/2 কাপ চাউল লৈছোঁ আৰু তাতে দিছোঁ নিমখ আৰু অলপমান জিৰা তাৰপাছত ইয়াতে দি দিছোঁ পুদিনা পাত আৰু অলপমান ধনিয়া পাত তেতিয়া স্মেলটো ধুনীয়া হয় চাউলৰ আৰু লগতে দিছোঁ এইটো এটা হোৱাইট ভিনেগাৰ 1 চামুচ মই হোৱাইট ভিনেগাৰ দি দিছোঁ হোৱাইট ভিনেগাৰ দিলে একচুৱেলি কি হয় চাউলখিনি ভাগি নাযায় তেতিয়া এটা হৈ থাকে গতিকে ভিনেগাৰটো দি দিলে ভাল তাৰপাছত মই 1/2 কাপ চাউল ইয়াত দি দিছোঁ তাৰপিছত এইখিনি মই ভালকৈ সিজিবৰ কাৰণে ৰাখি দিম মানে আধা সিজাকৈ ৰাখিব লাগিব যাত পিছত দম দিওঁতে লাগিব যিহেতু তাৰপিছত এইফালে মোৰ পিঁয়াজখিনি প্ৰায় আধা ভজা হৈ গৈছে আৰু এতিয়া নহৰু অলপ দিম আদা নহৰু পেষ্ট দিম আদা নহৰু মই অলৰেডি দিলোঁৱেই চিকেনখিনি মেৰিনেট কৰোঁতে গতিকে বহুত বেছিও দিয়া নাই আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে আৰু এয়াও মই ভালকৈ ভাজি ল'লোঁ তাৰপাছত দি দিছোঁ ইয়াতে বিলাহী আৰু জলকীয়া আৰু সেইখিনিও ভালদৰে ভাজি ল'লোঁ ভাজি লৈ হোৱাৰ পাছতে মই এড কৰিছোঁ 2 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচতকৈ অলপমান বেছি জিৰা পাউডাৰ দি দিছোঁ আৰু মই বেলেগ একো মছলা ইউজ নকৰোঁ এই জিৰা আৰু ধনিয়া পাউডাৰে দিম আৰু সেয়া ভালকৈ গোটেইখিনি হোৱাৰ পাছতে মই চিকেনখিনি এড কৰি দিম মেৰিনেটেড চিকেনখিনি হালধি দিলোঁ আৰু এয়া চিকেন এড হৈ গ'ল এতিয়া চিকেনখিনি ভালদৰে সিজিবলৈ ৰাখি দিলোঁ আৰু
যিমান সময় সিজাওঁ সিমানে খাবলৈ চিকেনখিনি টেষ্টি হয়, বিৰিয়ানীখিনিও ভাল হয় খাবলৈ আৰু ভাজি থাকিব যিমান সময় পাৰে আৰু তাৰপাছত ঢাকি দিলোঁ আৰু এয়া এইফালে মোৰ চাউলখিনি অলমষ্ট হৈয়ে গৈছে, আধা সিজাকৈ যিহেতু ৰাখিম। তাৰপাছত পানী কাঢ়ি এটা খৰাহীত এনেকৈ ৰাখি দিছোঁ মই। মানে বিৰিয়ানী খাই আমি গোটেইকেইটাই ইমান ভাল পাওঁ নহয়, আৰু বিৰিয়ানী এনেকুৱা এটা বস্তু মানে যি মানে আপোনাৰ মন খুচ কৰি দিয়ে আৰু যিসকলে খাই ভাল পায় আৰু কিবা এটা বনালে চাবচোন মানে যেতিয়া খাই ভাল পায় মইতো বনাই ভাল পাওঁ, খাই ভাল পাওঁ, খুৱাইও ভাল পাওঁ আৰু যাক খুৱাওঁ তেওঁ যদি মানে হেপ্পিলি খাই মানে সুখী হৈ খাই কেন ভাল লাগে ন, সেইটো মানে সুখ মানে ৰান্ধনী এজনীয়েহে বুজি পায় কেনেকুৱা লাগে। চ' সেয়ে বনাই আছোঁ, মনটো ভাল লাগিছে, আলহীৰ লগতে আমিও খাবলৈ পাম। এতিয়া আহোঁ চিকেনখিনিলৈ। এতিয়া চিকেনখিনি ভালকৈ ভাজি ল'ম আৰু ভাজি যেতিয়ালৈ সিজিবগৈ অলপমান তেতিয়া মই ইয়াতে এড কৰি দিছোঁ আলু দি দিলে অলপমান খাবলৈ ভাল হয়, বাচ্ছা থাকিলে বাচ্ছাবিলাকে খাই ভাল পায়। আৰু ইয়াতে মই এতিয়া গাৰ্নিচিং কৰিছোঁ অলপমান পুদিনা আৰু ধনিয়া দি দিলে ফ্লেভাৰটো ভাল আহে, পুদিনাই বিৰিয়ানীৰ আচল ফ্লেভাৰটো আনি দিয়ে, গতিকে ৰেডিত দি দিছোঁ। আৰু এতিয়া মই ভালকৈ এইখিনি সিজাই ল'ম, তাৰপাছত লেয়াৰিং কৰিব লাগিব এতিয়া যিহেতু, গতিকে লেয়াৰিং কৰিবৰ কাৰণে অলপমান চিকেন মই কাঢ়ি থৈ দিম আৰু এতিয়া লেয়াৰিং ষ্টাৰ্ট কৰিম। প্ৰথমতে মই এয়া আধা সিজাকৈ ৰখা চাউলখিনি মই দি দিছোঁ ফাৰ্ষ্ট লেয়াৰত, তাৰপাছতে ভালকৈ এইখিনি ফেলাই দিছোঁ কেৰাহীখনত আৰু ওপৰত দিছোঁ পুদিনা আৰু ধনিয়া, তাৰপাছত আকৌ পুনৰ মই ইয়াৰ ওপৰত দিম চিকেন আৰু চিকেনখিনি এয়া দি দিলোঁ। লাষ্ট লেয়াৰটো চাউলৰ ইয়াতে দিম মই এতিয়া পুনৰ পুদিনা আৰু ধনিয়া, কেৰামেল কৰি থৈছিলোঁ যে পিঁয়াজখিনি সেয়া দি দিছোঁ ওপৰত। বিৰিয়ানী বনাই থাকোঁ, আগতেও দিছোঁ এই ৰেচিপি, এইটো চব কেওৰা ৱাটাৰ, এইটো দি দিলে অলপমান গোন্ধটো বিৰিয়ানীৰ এৰমাটো আহি যায়, বহুত ধুনীয়া লাগে গোন্ধটো। মই ইয়াতে এক চামুচে দিছোঁ আৰু অকণমান বেছিকৈ দি দিম আৰু লাষ্টত মই কালাৰ দিম, ফুড কালাৰ। গ্ৰীণ কালাৰ গোটেই হাতখনত লাগি গৈছে আৰু ওপৰত এনেকৈ কাটি থোৱা নেমুৰ স্লাইচ দি দিছোঁ, কাপোৰৰ দি দিছোঁ, কাপোৰৰ ওপৰত এনেকৈ ঢাকি লৈ সাঁফৰখনৰ ওপৰতে এটা গধুৰ কিবা দি দিছোঁ যাতে হাৱাটো ওলাই নাযায়। মই আপোনালোকক একেবাৰে হেৰি হ'লে দেখাম আৰু শেষ হৈ গ'লে। স্মেল ধুনীয়া লাগিছে দেই। চাউলটো সিজি গ'ল ধুনীয়াকৈ, ৰেডি হৈ গ'ল দেই মোৰ বিৰিয়ানী। মোৰ বিৰিয়ানী ৰেডি। এতিয়া ৰাইজসকল আহিলে আৰু খাব আৰু কেনেকুৱা পায় সিহঁতিয়ে জানে। মই অকণমান হেৰি কৰি দিওঁ। চাওক কি ধুনীয়া হৈছে ন। আজি মই ৰাইতা বনোৱা নাই, সেয়াই বনাই দিছোঁ, দহি বড়া, তাৰ লগতে মিলাই খাব আৰু। দহি বড়াও ৰেডি হৈ আছে আৰু মই দহি বড়াৰ ৰেচিপিটো মিনি ব্লগত দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। ইয়াতে এড নকৰিলোঁ আৰু যিহেতু বহুত দীঘল হৈ যায় ভিডিঅ'টো, আৰু যদি বিচাৰি নাপায় আপোনালোকে মই লিংকটো ইয়াত শ্বেয়াৰ কৰি দিম। আৰু কেনেকুৱা লাগিলে জনাব দেই আপোনালোকে মোৰ ৰেচিপিটো। ওপৰত অলপমান কেৰামেলাইজ মই অনিয়ন গাৰ্নিচিং কৰি দিছোঁ আৰু এয়া মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে দেখিবলৈ? ধুনীয়া লাগিছে দেই, কিন্তু খাবলৈ বিৰাট ভাল হয় আৰু একেবাৰে সহজ হয়। মই যিহেতু বনাই থাকোঁ গতিকে মোৰ এলাহ অলপমানো নালাগে বনাবলৈ, ভালেই লাগে। ৱেডিং ইজ বৰিং ৰাইজ। মই সঁচাকৈ
একদম ৰৈ থকাৰ নিচিনা বেয়া কাম ক'তোৱে নাই বুলি ভাবোঁ মানে কিবা এটা কৰিবলৈ লৈ যেতিয়া ৰৈ থাকিব লগা হয় তাৰ সমান শাস্তি মোৰ কাৰণে একো নাই লাগিলে মোক কিবা কিবি কামতে লগাই দিয়ক কিন্তু ৰখাই থ'লে যে মোক কিমান মানে ৰৈ থাকিবলৈ যে ইমান টান পাওঁ নহয় তাৰপাছত এয়া ইহঁতি আহিলে আহি পাই মোক এইখন দেখি গম পাইছোঁ আৰু কিমান ভাগৰ লাগি আহিছে চ' আহিলে আহি পাই মই সিহঁতক চাহ তাহ খাবলৈ বুলি সুধিলোঁ চাহ নাখাওঁ ক'লে ডাইৰেক্ট ভাতেই খাব আৰু আহিয়ে ভণ্টিয়ে ইয়াৰ টোপোলা খুলিছে ঘৰৰ পৰা অহা কি আনিছে তাকে চাওঁ ব'লক দেখিলেই নহয় টোপোলাটো কিমান যে কি দি পঠিয়াইছে কিমান যে কি লৈ আহিছে সিহঁত দুইজনীয়ে ইমান দূৰৰ পৰা আহিছে সঁচাকৈ খোৱাতকৈ কিন্তু বস্তুবিলাক দেখিয়ে ভাল লাগে ইয়াতেতো মৰম চেনেহবোৰ সোমাই থাকে নহয়নে আৰু সঁচাকৈ বহুত ভাল লাগে ঘৰৰ পৰা কোনোবা আহিলে একদম কি কৰোঁ কি নকৰোঁ লাগে সেয়া আৰু আজিৰ ব্লগটো ইমানতে সামৰি দিলোঁ ৰেচিপিটো আপোনালোকৰ লগত বিৰিয়ানী ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিলে জনাব আৰু এতিয়াতো আৰু নতুন কিবা কিবি বনাই থাকিম চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই